ফ্ৰেণ্ডছ, আজি বহু দিনৰ অপেক্ষাৰ অন্তত অসমৰ কাৰণে আহি গ'ল এটা অতি সুখবৰ, এটা জব ইনফৰমেশ্যন। আপোনালোকে অকৰো জব ইনফৰমেশ্যন নিউজ চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ' মই অকৰোতকৈ আগত পায়। আজি মই আনিছোঁ এটা নতুন ভিডিঅ'। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনত যথেষ্টখিনি পদকাৰী হৈছে, তাৰ কাৰণে কেতিয়া অনলাইন ষ্টাৰ্ট ডেট আৰম্ভ হ'ব বা আপোনালোকে কেনেকৈ অনলাইন কৰিব বা অনলাইন হ'ব নে অফলাইন হ'ব, সকলো ইনফৰমেশ্যন জানিবলৈ মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা একেলৈ চাব। আপোনালোকে দেখিছে যে SRM ছ'চাইটি ৰিক্ৰুইটমেণ্ট 2020 এব্ৰাই অনলাইন ফৰ 40 প্ৰজেক্ট মেনেজাৰ, য়ং প্ৰফেচনেল, ব্লক কৰ্ডিনেটৰ, আদাৰ পোষ্ট। এইবোৰ পষ্টৰ যথেষ্টখিনি পদকাৰী হৈছে। আছাম ষ্টেট ৰুৰাল লাইভলিহুড মিছন ছ'চাইটি, অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন, যথেষ্টখিনি পদকাৰী হৈছে। লাষ্ট ডেট হৈছে 11/6/2020। আপোনালোকে ইয়াত নিশ্চয় দেখিবলৈ পাইছে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনত 40টা নতুন পদ মুকলি হৈছে। অহৰ্তা আপোনালোকক লাগিব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট লাগিব। ষ্টেট প্ৰজেক্ট মেনেজাৰৰ কাৰণে বেৰোজ চেইন এণ্ড ফৰ্ডাৰ ট্ৰেইনিংকেজ পোষ্ট আছে এটা। এডুকেশ্যনৰ কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট। আৰু লগতে আপুনি কেণ্ডিডেট উইথ PC ইন এগ্ৰিকালচাৰ ফৰ ভেটেৰিনেৰী চায়েন্স উইল বি প্ৰিফাৰ। ষ্টেট প্ৰজেক্ট মেনেজাৰ এণ্টাৰপ্ৰাইজ প্ৰমোশ্যন, নাম্বাৰ অফ পোষ্ট এটা। MBA আপোনাৰ MBA লাগিব ইয়াত, এডুকেশ্যন কোৱালিফিকেশ্যন। ষ্টেট প্ৰজেক্ট মেনেজাৰ ছ'চিয়েল মেনেজমেণ্ট, ফ্ৰেমৱৰ্ক এণ্ড জেণ্ডাৰ, ইয়াত নাম্বাৰ অফ পোষ্ট এটা আছে আৰু আপোনালোকক ইয়াৰ কাৰণে পোষ্ট গ্ৰেজুৱেট লাগিব। প্ৰজেক্ট মেনেজাৰ কেপাচিটি বিল্ডিং ফৰ মডেল CRF, নাম্বাৰ অফ পোষ্ট, ইয়াৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব PG, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট লাগিব। প্ৰজেক্ট মেনেজাৰ ইঞ্চুৰেঞ্চ পেঞ্চন, নাম্বাৰ অফ পোষ্ট 1, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ৰুৰাল ডেভেলপমেণ্ট মেনেজমেণ্ট, অৰ্থাৎ ইয়াতো PG লাগিব। য়ং প্ৰফেচনাৰ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, ডিষ্ট্ৰিক্ট ফাংচনাৰ এক্সপাৰ্ট, এডুকেশ্যন কোৱালিফিকেশ্যন MBA লাগিব। ব্লক কৰ্ডিনেটৰ অৰ্গেনিক ফাৰ্মিং, নাম্বাৰ অফ পোষ্ট 20, এডুকেশ্যনৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট। ডিগ্ৰী ইন এগ্ৰিকালচাৰ চায়েন্স বা ফৰেষ্ট্ৰি, ৰুৰাল ডেভেলপমেণ্ট, ৰুৰাল মেনেজমেণ্ট, ছ'চিয়েল চায়েন্স, অৰ্থাৎ ইয়াত গ্ৰেজুৱেট লাগিব। ব্লক কৰ্ডিনেটৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট লাগিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত। হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, মিনছ পইণ্ট। দি এপ্লিকেশ্যন শুড ফিল ইন ৰিলেভেণ্ট পৰ্চন অফ দি অনলাইন এপ্লিকেশ্যন ফৰ্মেট। কেণ্ডিডেট নিড নট ছাবমিট ৰিলেভেণ্ট টেষ্টিমনিয়েল, ফাৰ্ষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, etc. along with online application. Those to qualify in written test will be shortlisted and call for document verification at a later date. যে আপোনালোকৰ প্ৰথম এটা ৰিটন টেষ্ট হ'ব, তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নিৰ্দিষ্ট এটা দিনত মাতিব। দি ৰিং ফৰ অনলাইন এপ্লিকেশ্যন ইন STP, অৰ্থাৎ এই ৰিংটো আপোনালোকক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম। এই ডেছক্ৰিপশ্যনত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। উইচ উইল বি এক্টিভ ফ্ৰম 10 AM of 11 May, অৰ্থাৎ 11 মে'ৰ পৰা আৰম্ভ হ'ব আৰু 11 জুনত শেষ হ'ব। আপোনালোকে এডভাৰটাইজমেণ্টখন চাবৰ কাৰণে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে তাত ডাইৰেক্টলি গৈ চাব পাৰিব। গতিকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।